বিয়া খাইছা নাই? এনে বিয়া ঘৰত গৈ বিয়া খাইছা নাই? ভেৰি গুড। বিয়া যেতিয়া খাবলৈ দিয়া হয় মাছ মাংস অৰ্থাৎ প্ৰটিন কাৰ্বহাইড্ৰেট ভিটামিন যিখিনি মিনাৰেল চব থাকে। তাৰপিছত বতাত চপ আৰু গুৱামুৰি থাকে, দেখিছা নহয়? দেখিছা পেকেট খালা দেখোন মাত্ৰ, দেখিছা নাই? ইয়েছ। এতিয়া মাছ মাংস খোৱাৰ পিছত প্ৰটিন কাৰ্বহাইড্ৰেট লোৱাৰ পিছত চবখিনি খালেও নাখালেও কুছ ফৰক নেহি পৰতা। এতিয়া মোৰ ভাষণো তেনেকুৱা হৈছে। প্ৰজ্ঞাৱান ব্যক্তিসকলে ধুনীয়া ধুনীয়া কথা ক'লে, মই চবৰ নিচিনা খালেও খাবা নাখালেও নাই। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভালে। বোলে কিয়? স্বাৰ্থ এটা আছে। সাধাৰণতে মই মহাবিদ্যালয় বিলাকত যেতিয়া যাওঁ আজিকালি বিচাৰে, অৱশ্যে শিক্ষকতকে বেছি ছাত্ৰ ছাত্ৰীক আৰু ইউনিয়নৰ ফালৰ পৰা আহে বোলে দীপক দাক মাতিব লাগে। এতিয়া দীপক দাৰ ডক্টৰেট ডিগ্ৰীও নাই, বিশেষ একো নাই, গতিকে আহিলো কি কব কেতিয়াবা সন্দেহো হয়। গতিকে মই আগতে কৈ লওঁ, মই যদি যোৱাৰ পিছত তোমালোকে গালি খোৱা ইউনিয়নে যে কিয় মাতিলা তেখেতক, তেনেহ'লে দায়িত্বটো তোমালোকৰ, নিজৰ দায়িত্ব নিজে পাতি ল'বা দেই। গতিকে ধন্যবাদ ছাত্ৰ একতা সভা। মই ভাষণ শুনি খুব বেয়া পাওঁ। নিজে যেতিয়া পঢ়ি আছিলো মই সদায় শেষৰ ফালে বহো আৰু মানুহ বনো কেইজন আছে, বোলে 7জন আছে, 5জনে ক'লে 2জনে কেতিয়াকৈ শেষ কৰিব। আৰু যদি তাৰে মাজতে যাবলৈ সুবিধা পাওঁ পলাই পত্ৰম দিওঁ। ভাষণ মই নিদিওঁ আৰু মই সেইবাবে শুনি যিহেতু বেয়া পাওঁ, মই ভাষণ দিও বেয়া পাওঁ। মই যেতিয়া কলেজসমূহত যাওঁ মই ইমান যোগ্য নহয়। মই কৈছো যে প্ৰজ্ঞাৱান ব্যক্তিসকল ইমান সুন্দৰ সুন্দৰ ডিগ্ৰী লৈ আপোনালোকৰ সন্মুখত আছে, তেওঁলোকৰ সফলতাৰ কাহিনী আছে। মই জীৱনৰ অভিজ্ঞতাবোৰ আপোনালোকৰ সৈতে কওঁ আৰু মই মোৰ সফলতাৰ দৃষ্টিভংগীবোৰ মই নিজস্ব চকুৰে চাব বিচাৰো। সফলতাৰ সংজ্ঞা কি? মই এতিয়া আপোনালোকক কৈছো যে আপোনালোকৰ সন্মুখত এজন সফল ব্যক্তিয়ে কথা কৈ আছে। বহুতে আচৰিত পাব, তেওঁতো ৰাষ্ট্ৰপতি নহয়, মুখ্যমন্ত্ৰী নহয়, ভিচি নহয়, প্ৰফেচাৰ নহয়, হয় কি? এজন সাংবাদিক, এজন অধিবক্তা। হাজাৰ হাজাৰ সফল কিয়? But I declare myself always to be a successful human being. Why? গতিকে ময়ো আশা কৰিম তোমালোকে আশাইয়ে জীৱনত সফল হোৱা। সফলতাৰ অৰ্থ ডাক্তৰ, ইঞ্জিনিয়াৰ বা অকল প্ৰফেচাৰ নহয়। সফলতাৰ সংজ্ঞা মোৰ দৃষ্টিত কি মই বুজাব বিচাৰিছো, আমাৰ বুকুত সকলোৰে সপোন আছে নাই? সপোন দেখা নেদেখা? ৰাতি দেখাটো নহয়, দিনত দেখা নেদেখা? সপোন দেখো, আমাৰ বুকুত সৰু সৰু সপোন আছে। আৰু সেই সপোনবোৰ যেতিয়া তোমালোকে হাতেৰে চুই চাবা, সেই সপোনবোৰ যেতিয়া তোমালোকৰ বাস্তৱায়িত হব, সেই সপোনৰ পৃথিৱীখনত যেতিয়া এখোজ দিবা, তেতিয়া তুমি নিজকে গম পাবা মোৰ সপোনৰ পৃথিৱীখনত মই আছো আৰু মই এজন সফল ব্যক্তি। মোৰ কি সপোন আছিল? মোৰ ডাঙৰ সপোন নাছিল, মোৰ সৰু সৰু সপোন আছিল। আৰু সপোনবোৰত মই জীয়াই থাকো যেতিয়া এনেকুৱা এখন প্ৰজ্ঞাৱান ব্যক্তিৰ মাজত এখন চকী মোৰে সংৰক্ষিত থাকে, তেতিয়া মোৰ সেই সপোন যে সৰুতে দেখিছিলো 7-8 বছৰীয়া দীপক শৰ্মাই, সেই সপোনবোৰ হাতেৰে চুই চোৱাৰ লগে লগে মই চিৰিৰে উঠি অহাৰ লগে লগে মোৰ জীৱনটো সপোন সপোন লাগে আৰু মোৰ লাগে মই সফল ব্যক্তি। মিটিং চোৱাৰ খুব হেঁপাহ আছিল মোৰ আগতে, মিটিং চোৱাৰ। আমাৰ ওচৰত যেতিয়া মিটিং হয় 5টা বজাত, মই 3 বজাতে গৈ বহি থাকো চকীত, ফাৰ্ষ্ট বেঞ্চত, ফাৰ্ষ্ট চকীত। লগে লগে যেতিয়া বিশিষ্ট ব্যক্তিসকল আহে, কাৰণ আমি তেতিয়া হাফ পেণ্ট পিন্ধা, ভৰিত চেণ্ডেল নথকা আৰু ষ্টিকাৰ থকা এটা চাৰ্ট। ষ্টিকাৰ থব পৰা কিহৰ ষ্টিকাৰ? মানে স্কুলত যাওঁতে যিটো বগা চাৰ্টটো ব্যৱহাৰ কৰো, তাতে আম জামু চব ভৰাও, ইয়াতে এটা দাগ লাগি যায় মোৰ চাৰ্টটোত। গতিকে সেই চাৰ্টটো মই যিহেতু বগা চাৰ্ট আৰু সেইটোৱে ভাল চাৰ্ট, মেলে মিটিঙে সেইটোকে পিন্ধি যাওঁ। মোৰ ফেশ্বন ডিজাইনাৰ মোৰ আয়ে যদি কয় তোক ভাল লাগিছে এইটো কাপোৰত, মই ওলাই গুচি আহো। আজিকালি কলেজত অহাৰ আগতে হয়তো চোৱা হয় যে কেনেকুৱা লাগিছে, কোনটো ফেশ্বনত ভাল লাগিব। মোৰ ফেশ্বন ডিজাইনাৰ আজিও মোৰ আৰু আয়ে যদি কয় এইটো চাৰ্টে তোক ভাল লগা নাই, মই নিপিন্ধো সেইটো। গতিকে মই সেই যে বহি থাকো, 5 বজাৰ লগে লগে যেতিয়া মুখ্য অতিথি আহে, মোক কয় পোৱালি ক'ত বহিছ? তলত বহ। গৈ ডিমোশ্যন হৈ ত্ৰিপালত বহো। ত্ৰিপাল জানা নহয়? ত্ৰিপালতো আকৌ আমাৰ বেটছৰ আমাৰ বেটছৰ যেতিয়া শকত ল'ৰা ছোৱালী খিনি আহে, সিহঁতে একো নকয়, খালি চকুৰে চাই। মোৰ চিধা ডিমোশ্যন হৈ যায় বনত, অৰ্থাৎ 3rd ক্লাছ।
গৈ যাওঁ বনত 7-8 বছৰীয়া ল'ৰা এজন মিটিং চাই থাকো, কিন্তু বুকুত সৰু সৰু সপোন জাগে। মই যদি সেইখন চকীত বহিব পাৰিলো হয়, মোৰো এনেকুৱা এটা দিন আহিব নেকি যেতিয়া মোক মঞ্চত মাতিব, সম্বৰ্ধনা জনাব আৰু মুখ্য অতিথিৰ চকীখন দিব, নিৰ্দিষ্ট বক্তাৰ চকীখন দিব। আৰু সেইবাবে এতিয়াই যেতিয়া মই সেই চকীখন পাওঁ, সেই সৰু দীপক শৰ্মালে মনত পৰে, সেই যে সপোনৰ পৃথিৱীত জীয়াই থাকো, তেতিয়াই মই নিজকে ঘোষণা কৰো মই এজন সফল ব্যক্তি, আৰু তোমালোকেও সফল হোৱা। সফল হোৱা তোমালোকেও জীৱনৰ সৰু সৰু যিবোৰ সপোন আছে, প্ৰতিটো সপোন হাতেৰে চোৱা, আৰু তেতিয়া দেখিবা জীৱনৰ মজাই বেলেগ। এতিয়া মই অকণমান বেয়া পাইছো ডুমডুমা কলেজক। মই আকৌ তেল কৰা মানুহ নহয় য'ত আহি একদম ভাল ভাল কৈছে। কিয় বেয়া পাইছো মই কৈছো, তোমালোকে ৰিয়েক্টিভ হবা অকণমান বেছিকৈ। ৰিয়েক্টিভ মানে কি, যেতিয়া কিবা এটা ভাল দেখিবা ভাল বুলি এপ্ৰিচিয়েট কৰিবা। আজিৰ সমাজত এই মানুহৰ অভাৱ, ভাল চুক ভাল বুলি এপ্ৰিচিয়েট কৰিব নোৱাৰে। মই কথাষাৰ কিয় কলো, ডিম্পিয়ে ইমান ধুনীয়া সুৰেৰে গান গাইছে, অৱশ্যে ছাৰৰটো ডেফিনেটলি ভাল হৈছে, সেইটো মোৰ যোগ্যতা নাই, গতিকে ছাৰৰ কথা মই নকওঁ। ডিম্পিয়ে ইমান সুন্দৰ ইমান শুৱলা গান গাইছে, তোমালোকৰ হাত চাপৰি অৱস্থাই নাই। জোৰে এটা হাত চাপৰি দিয়াচোন ডিম্পিৰ বাবে। কপি উঠকে অডিটৰিয়াম। ইয়েছ, 18, 20, 21 বছৰীয়া 19 বছৰীয়া ল'ৰা ছোৱালীৰ চাপৰি মাৰিছা যেন ICUত শুই আছা তোমালোকে। মই তেনে মানুহ বেয়া পাওঁ। জীৱন্ত হৈ আছা, জীয়াই থকাৰ নিজৰ অস্তিত্ব জাহিৰ কৰিবা। ভালটো ভাল বুলি কবা, বেয়াটো বেয়া বুলি কবা, তেতিয়াহে নিজকে ডেকা ল'ৰা ছোৱালী বুলি কবা। নহলে কি এই জড় পদাৰ্থ আৰু তোমালোকৰ মাজত পাৰ্থক্য নাই। গতিকে আজিৰ পৰা সফল হবা, লগতে জীয়াই থাকিবা। কি কৰি থাকিবা? ইয়েছ, নাই এবাৰো নহল, পেকেট খাইছা এইমাত্ৰ। কি কৰি থাকিবা? জীয়াই থাকিবা। ছাৰে যিটো কথা কলে যে আমি প্ৰায়ে এটা ভয় খাওঁ, আমি যিটো বেকগ্ৰাউণ্ডৰ পৰা আহো, ইয়াত যিসকল বহি আছে আমাৰ নিচিনা, কোনোবা লোৱাৰ মিডিল ক্লাছৰ, কোনোবা আপাৰ মিডিল ক্লাছৰ, কোনোবা নৰ্মেল মিডিল ক্লাছৰ, আমি ভয় খাওঁ। যেতিয়া আমি এটা প্ৰতিযোগিতামূলক পৰীক্ষাত যাওঁ, যেতিয়া সপোন দেখাৰ সাহস কৰো, মই যে কৰো সপোন দেখিলো, ভয় খাওঁ, আমি পাৰিম নে? মোৰ দেউতাই খেতিৰ কাম কৰে, মোৰ সপোনবোৰ বাস্তৱায়িত হবনে? মই অসমীয়া মাধ্যমত পঢ়া, মোৰ সপোনবোৰ বাস্তৱায়িত হবনে? মই ফেশ্বনেবল কাপোৰ নাই, মোৰ গাত মই লগাবলৈ দামী ডিঅড্ৰেণ্ট নাই, মোৰ সপোনবোৰ সফল হবনে? কেতিয়াবা কেতিয়াবা কি হয়, যেতিয়া একেটা শাৰীত থিয় দিওঁ, 9জন যেতিয়া ছাত্ৰ ছাত্ৰী থাকিব আভিজাত্য ঘৰৰ, আমি কৰবাত আমাৰ বুকুখন কঁপি যায়, থিয় হবলৈ ভৰিখন কঁপে, সেই 9টাৰ সৈতে মই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম নে নাই? তেতিয়াই এটা কথা মনত ৰাখিবা, কথাষাৰ পুৰণি, কিন্তু আকৌ কৈছো, ভাষণ নহয়, ৰূপে কি কৰে, গুণেহে সংসাৰ কৰে। তোমাৰ যদি গুণ আছে, তোমাৰ যদি বাগ্মিতা আছে, তোমাৰ যদি প্ৰজ্ঞা আছে, তেনেহলে পৃথিৱীত এনে কোনো শক্তি নাই যে তোমাৰ মাতৃয়ে কি কৰে, তোমাৰ পিতৃয়ে কি কৰে, তুমি কিমান টকাৰ কাপোৰ পিন্ধিছা, সেইটো তোমাৰ যোগ্যতা নহয়। তুমি আকাশ চুবাই যদি তোমাৰ গুণ থাকে, যদি তোমাৰ প্ৰজ্ঞা থাকে, সেইবাবে প্ৰজ্ঞা বিচাৰি খাবা, তুমি খাবা। এজন সৰু ল'ৰা আছিল 4-5 বছৰীয়া, প্ৰচণ্ড কুৎসিত দেখাত। আমাৰ যিটো কুৎসিতৰ সংজ্ঞা, দেখিবলৈ সাংঘাতিক বেয়া, চকুৰ আকৃতি, নাকৰ আকৃতি দেখিবলৈ সাংঘাতিক কলা। কি পিতৃ মাতৃও কৈছিল যে কি পাপৰ ফলতে জন্ম পালে। কি সদায় মন মাৰি থাকে, সদায় তাৰ আত্মবিশ্বাস নোহোৱা হয় যে মই পাৰিম জানো, মই যিবোৰ কাম কৰিব ধৰিছো, মই পাৰিম জানো, মই সফল হব, মই মনে বিচৰা কামখিনি কৰিব পাৰিম জানো, সকলোৱেতো মোক লেইছে। এবাৰ গাঁৱৰ ওচৰত এখন মেলা লাগিল, আৰু সেই মেলাত এজন বেলুন বিক্ৰেতাক সি দেখিলে, অকলে অকলে গৈছে মেলাত, লগ বন্ধু নাই। আৰু সেই বেলুন বিক্ৰেতাক গৈ দেখিলে, যে দেখিছা নহয় ৰঙীন বেলুন, ৰঙা, হালধীয়া, নীলা বেলুন, সেই বেলুন বিক্ৰেতাই বিক্ৰী কৰি আছে। আৰু যেতিয়াই বেলুন বিক্ৰেতাৰ বেলুন বিক্ৰী নহয়, বেলুন বিক্ৰেতাই বেলুনত হিলিয়াম গেছ ভৰাই দিয়ে, হাইড্ৰজেন গেছ ভৰাই দিয়ে, আৰু আকাশলৈ উৰি যায় বেলুন। সি চাই তপত মাৰি, তাৰ কৌতূহল উপজিল। এই সৰু ল'ৰাটো গৈ বেলুন বিক্ৰেতাজনক সুধিলে, খুৰা কথা এটা সুধো, আপুনি বেয়া পাব নেকি? বেলুন বিক্ৰেতাই কলে, নাপাও বাবা, কি কথা কব বিচাৰিছা মোক কোৱা, তুমি সোধা। খুৰা, আপুনি যে বেলুনত, যেতিয়া আপোনাৰ বেলুন বিক্ৰী নহয়, আপুনি গেছ ভৰাই বেলুন আকাশলৈ উৰুৱাই দিয়ে, আৰু তেতিয়া সৰু সৰু ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী আকৰ্ষিত হৈ আপোনাৰ বেলুন ক্ৰয় কৰে। এই যে আপুনি আকাশত যে বেলুনবোৰ উৰুৱাই দিয়ে, ৰঙা, নীলা, হালধীয়া ৰঙৰ, কলা বেলুন বাৰু কিয় নুৰাই? কলা বেলুন আকাশত নুৰে নেকি খুৰা? তেতিয়া সেই বেলুন বিক্ৰেতাজনে হাঁহিলে আৰু কলে, গোপাই,
এই যে আকাশত বেলুনবোৰ উৰিছে দেখিছা, ইহঁতে যে ৰঙা নীলা হালধীয়া জাকজমক ৰং এওঁলোকৰ সেই ৰঙৰ বাবে নুৰে, এই বেলুন উৰে ভিতৰত থকা হিলিয়াম আৰু হাইড্ৰজেন, অৰ্থাৎ ভিতৰত থকা গুণৰ বাবেহে আকাশত উৰে। গতিকে এনে কোনো কথা নাই যে আকাশত কলা বেলুন নুৰিব বুলি। বেলুন বিক্ৰেতাই কলা বেলুনত হিলিয়াম গেছ ভৰা আকাশত উৰাই দিলে আৰু ক'লে চোৱা, গুণ যদি ভিতৰত থাকে ৰঙে কোনো প্ৰভাৱ নেপেলায়।